কোনে এই যে ছোৱালীজনী যে ফোনটা যে কৰে snigdhar কেছটো কি হৈছে snigdhar মই এটা কথা কৈছো যে বসন্ত কালৰ কুলাকুলি আৰু মোক ডাইৰেক্ট কৰি দিবাচোন কুলাকুলি তাই ডাইৰেক্ট কৈছে নাই কোনি তাই কৈছে এটা কথা মই দুদিনমান ৰ'ব লাগিব আৰে বৰষুণ নহয় যে পানী আহিলে মই খেতি কৰিবলৈ মইতো বৰষুণ নহয় মই তেতিয়া কৈছো যে যি লাগে তাকে নিম সোণেৰটো গহাই দিম ফ্ৰিজৰ পানী গা ধুবলৈ পাবা নাইকলৰ পানী পোক ধুবলৈ পাবা তোমাৰ লেট্ৰিন পাৰ্থিং মানে কঠিন হৈছে পোকাই দিম আপোনাৰ পাইপ ভাত দিল্লী পায়খানা পেলাই দিম তেনেকুৱা এজন যুৱক তুমি এতিয়া নোপোৱা কেলে কৈছো বৰ্তমান আজি এটা কথা চিন্তা কৰিবা আজি ছোৱালীয়ে বিচাৰে মাত্ৰ ধনী চেণ্ট্ৰেলৰ বিচাৰে ষ্টেটৰ কামেই নাই আজিকালি যোগালী লোৱা পাত্তাই নিদিয়ে কিন্তু হলো যে নহয় ছোৱালী মাক বাপেকে চিধা কৰে তুমি কি কৰি আছা তোমাৰ ছোৱালীজনী কি কৰে এই কথাটো ছোৱালীজনী এম্বৰ নিদিয়ে এই কথাটো দুখ লাগে মই সেইকাৰণে কৈছো মাছৰ শীতল খাবা চব্জি পটাল খাবা তামুলীক প্ৰেমত পাওঁতে চিধা জিগে পৰিবা সুন্দৰ দিছে তামুলীলা বুলেটৰ কথাটো কৈ দিওঁ বুলেট এখন ল'বলৈ মই গৈ আছো বা এইকেইদিনতে কি কৰিম বুলেটৰ ওপৰত আপুনি কি ক'ব বুলেট বস্তুটো এনেকুৱা বুলেট যাৰ বাহিৰা পইচা আছে সি লোৱা বেছি ভাল কেলে কৈছে বুলেটৰ শব্দটোতে খাই 15 টকা তেল দাদুৰডাল তাৰমানে মই লেটিপিটি ৰাস্তাত নাযাওঁ দাদুৰডাল মই ঠেকা চাই কোনে মানুহ তেনেকুৱা ধৰণৰ কথা কিছুমান বুলেটৰ শব্দ আছে টিটিট এবাৰহে মাৰিব বুলেটে আৰু বুলেটৰ এক্সিডেণ্ট কম লওঁনে নলওঁ বুলেট লোৱা ভাবি ততে বৰষুণত তিতিবলৈ লৈছে তাত তিতিলা যে পানী লাগিব বুলি ভয় নকৰিবা মই ছোৱালী পতাবলৈ লৈছো পতামেই মই বাপেক মাকো কৈছো যে আপোনালোকক পেঞ্চন এটা দি থাকিম মোক কাঠমাল নালাগে পেঞ্চন কৈছো কি যাব পাওঁ নপতা ছোৱালী মই পতাব পাওঁ মই পুখুৰী দেখিলেই গম পাওঁ কেইটা মাগুৰ ওলাব কেইজনী কাৰৈ ওলাব আৰু ছোৱালী দেখিলেই গম পাওঁ এই ছোৱালীজনীয়ে ঘৰখন ভাঙিব নে নাই গিয়েকক তৰাব মই চুলি পিছা এনেকৈ মাৰিলে গ'ল এনেকুৱা এজন যুৱক এতিয়ালৈকে নাই ওলোৱা পৃথিৱীত মই গাখীৰ নেপালে ভেজাল কৰিবই আৰু ডেকা ল'ৰা ছোৱালী ভেজাল কৰিবই মোবাইলে প্ৰথম ছোৱালী ভেজাল কৰে এতিয়া বাপেক মাকৰ প্ৰিয় গুৰু হৈছে মোবাইলেহে জানিব কাক কোনে ভাল পাই আছে কিন্তু বাপেক মাকে এই কথা নাজানে বাপেক মাকে দৰা ভাইটে চংকিং গগৈ পিতে গ'লে কিন্তু ছোৱালীয়ে ভাল পাই আছে এখন যোগেন গগৈ পিতে গ'লে তেতিয়াহ'লে কিমান ডাঙৰ এটা আলোচনাৰ কথা চলি আছে কিন্তু আজিকালি ছোৱালী বৰ্তমান ভৰসা নাই কেলে ভৰসা নাই বুলি কৈছো দীঘলকে নখ ৰাখিব ফেশ্বনত থাকিব কাম বন নকৰিব ঘৰতো নাখাইব 8টা বজাত উঠিব লাগে 9টা বজাত উঠিব তোমাও খং উঠিব সেইকাৰণে মই কৈছো আছে গৰু নেবাই হাল তাক বেছি পালচা লৈ ভাল আৰু ধনী মানুহৰ ছোৱালী অনাতকে মই কৈছো টেটৰ ছোৱালীজনী অনাই ভাল আৰু বৰ্তমান নীতি নিয়মত থাকিবলৈ হ'লে তুমি তোমাৰ শব্দটো বজাৰত কিনিবলৈ নাপায় এইটো হৃদয়ৰ পৰা পায় এই শব্দটো যি ভুল কৰে সেই বাপেঙাকে লাষ্টত ছোৱালীৰ কাৰণে ভুগি থাকিবলগীয়া পৰিস্থিতিত পৰে ধন্যবাদ চাকৰিয়াল বিচাৰিছে মানে কি তেনে আৰামত থ'ব ফ্ৰিজৰ পানী গা ধুৱাব কিন্তু আজি দুখীয়াজনে বেছিয়ে খুৱাব কেলে দুখীয়াজনে ভাতকেইটাৰ কাৰণে বেছি চিন্তা কৰে ধনীজনে চিন্তা কৰে এলাচি 6টা শুনো কিন্তু এলাচি হৈ উদ্যোগ কৰিবলৈ এটা মই কি এতিয়া 4G ভিটামিনবোৰ দেখিছোঁ কেইবছৰ থাকিবা ঘৈণীয়েক বাৰী হয় লাষ্টত গৈ গেটখনৰ মুখত তাই অকলে কান্দি থাকে তাৰপৰা জেছ কপিটোত তাই ফটোবোৰ লগাই থাকে মোৰ মানুহজন মৰি গ'ল বুলি এতিয়া দেহা একেবাৰে পৰিস্থিতি বেয়া এতিয়া যাৰ বেমাৰ নাই সিহে কৰিব আজি অসমখন লোকে বাহিৰা দেশৰ মানুহে ল'লেহি আমাৰ অসমৰ মন্ত্ৰী মোদাকৈ এতিয়ালৈকে একো সিদ্ধান্ত ল'বই পৰা কাৰোবাৰ চেকজনী কাৰোবালৈ গুচি গ'ল চুমা খোৱাৰ পাছতে ঢাক কৰিছে আগছত কি কৰিছে পেটৰ মুখত সোমাই আহোঁতে কি যেতিয়া তাই চুমাই খাই ভাল লাগিব তেতিয়া তহঁতি কি কৰিছিলি সেই কথাটো প্ৰবীণ তামুলী বেয়া বুলি ক'লে নহ'ব আমি এটা কথা জানো ভাদমহীয়া কুকুৰে কোনটোৱে কামোৰে আৰু কোনটোৱে নাকামে আমি কুকুৰ দেখিলে গম পাওঁ আৰু আমি ছোৱালী দেখিলে গম পাওঁ এই ছোৱালীজনীয়ে বৰ্তমান ঘৰত হৈ গৈ ছোৱালী নে নাই ডেকা ল'ৰা ঘণ্টাত পটোৱা ছোৱালী নে নাই ডেকা ল'ৰা মগজ খোৱা ছোৱালী নে আমি এই কথাখিনি আমি গম পাওঁ মই বৰ্তমান বুৱঞ্জীৰ পৰা টুকি লৈছোঁ মই গম পাওঁ নেকি মই পুখুৰীটো পাৰ হ'লেই গম পাওঁ বটীয়া মাছ কিমান আছে কিন্তু কিছুমানে সিঁচিলেহে গম পায় বটীয়া মাছ বুৰ মাৰি ব্ৰহ্মপুত্ৰত ধৰি আনিছোঁ আৰু মণ্ডলত যেতিয়ানি মই ভিতৰতে চুমা খাই আছোঁ এতিয়ালৈকে কেছ খেলি আছে